দুইজনী উল্টি খাই পানীতে পৰি সাহস নাই মোৰ যাবলৈ আমি এইপিনে দি পা গৰু চাবলৈ গৰু নিবলৈ এয়া ভেদাইলতা পাত आप अक्सर कहते हैं कि मैं हमेशा হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা পালে ক'ব কমেণ্টত আৰু আজি এতিয়া দিনত ইমান গৰম পৰিছে সেইকাৰণে অকণমান বোলো এতিয়া পিছবেলা হ'ল অকণ ওলাই যাওঁ বোলো আপোনালোককো লৈ যাওঁ পিছফালে মানে ধুনীয়া এটা পৰিৱেশ আছে ঠাণ্ডা পৰিৱেশ তেতিয়াহ'লে অলপ তালৈ যাওঁ হাই কি খাইছ কি হ'ল চেনেল ছিঙিলে মানুহ থাকে য'তে ত'তে মানুহ বাস লৈছে অঁ ইয়াতে আছে অ' ৰাম ৰাম মই এনেই লোকক সবাই লৈ যাব লাগিব আইয়া আমাৰ পিছফালে আমি থাকোঁ মানে এখন তিয়ক বাগান এতিয়া আমি এইফালে আহিছোঁ ভাল লাগে মানে ইহঁত পৰিৱেশটো বৰ ধুনীয়া একদম হুলস্থুল নাই এয়া মই যে শুনবা নোৱাৰে পাৰ হ'ব নিজে পৰি মৰিম তাকে মই নিজে পাৰ হ'ব নোৱাৰো ভয়তে মই নাই ইফালে যাওঁ দে মই নোৱাৰো দুইজনী উল্টি খাই পানীতে পৰি কৃষ্ণ কৃষ্ণ মই ইধৰকে পাৰ হ'ব নোৱাৰো লোকে দৌ মাৰি পানী দেখি ভাল লাগিছে মই এফালে বেক মাৰিলো মই এফালে যাব নোৱাৰো সাহস নাই মই যাবলৈ এটা পুখুৰী দেখিছোঁ ফিচাৰী হয় ফিচাৰী কিনাই কিনাই গৈ আছোঁ ৰাম ৰ দুজনী নুঠিবি ৰ ভাঙিব পৰিবি দিয়া ৰ আহা আকৌ কোনফালে পাৰ হ'লি এইফালে দি পাৰ হ'ব লাগিব আমি সেইপিনে দি পাৰ সেইপিনে দি আমি পাৰিলো পৰিৱেশ এইটো নামঘৰ হয় বেক চাইডটো গৰু চৰিবলৈ ঘাঁহ ধুনীয়াকৈ পায় আৰু মাৰি এইফালে গৰু চাবলৈ গৰু নিবলৈ ৰখি আছে আৰু এতিয়া এইফালে আমি এনেই আহিছোঁ ওলাই দিনত ইমান গৰম মানে গধূলি সময়ত ওলাই হাৱা খাবলৈ এইফালে ঢেকীয়া বুটলিছে ময়ো কেইডালমান বুটলোঁ ফ্ৰেছ ঢেকীয়া কম ঠিক গ'ল কি গধূলি হৈছে যাওঁগে ঢেকীয়া বেছি নহয় কেইডালমান এনে ছিঙিলোঁ কিনাতকৈ বোলো এনেকৈ ইয়াত ঢেকীয়া বহুত আছে তাৰ পৰা আহি পালোঁ ইমান গৰম উঠিলে চাহ তাহ খাই এতিয়া অকণমান ঠাণ্ডা হৈ লৈছোঁ তাৰ পৰা এতিয়া ৰাতিৰ সাজৰ কাৰণে আকৌ যোগাৰ কৰিবলৈ হ'লেই আৰু মানুহজনে আজি আনিছিলে মাছ আনিছিলে
তাকে মাছ আজি মই বইল বনাম বুলি ভাবিছোঁ ভেদাইলতাৰ লগত। কেনেকৈনো বনাওঁ বইল মাছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেনেহ'লে ভিডিঅ'টো সকলোৱে আগলৈ চাই থাকক আৰু কেনেকুৱা পালে জনাব। বইল মাছৰ কাৰণে মই এইখন থালি ৰেডি কৰি লৈছোঁ, চব যোগাৰ কৰি লৈছোঁ। এইখিনিয়ে বস্তু লাগিব আৰু নিমখটো লাগিব, সিমানেই। এইফালে বিলাহী, এয়া ভেদাইলতা পাত, তাৰপৰা এয়া নৰসিংহ, এয়া আলু, এয়া আদা নহৰু পেষ্ট এনেকৈ থেতেলিয়াই লোৱা, এইখিনি লাগিব। আৰু এয়া মাছ। ইয়াত এখন মই কেৰাহী লৈছোঁ, কেৰাহীখনত মই পানী গৰম কৰি ল'ম। পানীখিনি অকণমান উতল আহোঁতেই মই মাছ দি দিম। তাৰ আগতে মই কেইখিলামান নৰসিংহ পাত দি দিছোঁ গোন্ধটোৰ কাৰণে। এনেকৈ মুচৰি দিছোঁ। আৰু এইফালে উতল আহিলে মই এতিয়া মাছ কেইপিচ দি দিম ইয়াত। তাৰ লগে লগেই মই বিলাহীখিনিও দি দিম। আৰু অকণমান আদা নহৰু দি দিছোঁ। চব একেলগতে দি দিছোঁ। আৰু অকণমান এনেকুৱা আদা নহৰু পেষ্ট অকণমান পিছত দিবলৈ থৈ দিছোঁ, কাৰণ আদা নহৰুখিনি মেইন গোন্ধটো মানে টেষ্টটো আহে, বইল টেষ্টটো। আৰু কেইটামান জলকীয়া দিম। ছোৱালীজনী আছে কাৰণে মই অকণ কাঢ়িব লাগিব, তাই খাব নোৱাৰিব যে। কাঢ়ি পিনি তাৰপৰা জলকীয়া দি দিম। ইয়াত এতিয়া অকণমান নিমখ দিম। আৰু ইয়াত একো দিব নালাগে। এতিয়া উতল অহালৈকে ভিজি থাকিব। এতিয়া মই ইয়াত ভেদাইলতা পাতখিনি দি দিম। ইয়াত মই অকণমান মুচৰি পিনিয়ে দিম, এতিয়া গোন্ধটো আহিব। আদা নহৰু পেষ্ট অকণমান দি দিছোঁ ইয়াত। এইখিনি হ'লগৈ আৰু এতিয়া মই তাইলৈ কাঢ়ি ল'লোঁ। এতিয়া মই জলকীয়া দি দিম। জলকীয়াখিনি মই এনেকৈ অকণমান থেতেলিয়াই লৈছোঁ আৰু অকণমান আদা নহৰু আৰু অকণমান এনেকৈ দি দিছোঁ। ইয়াত থেতেলিয়াই লৈছোঁ, এনেকৈ দি দিম। জলকীয়াটো নিদিলে বইলৰ একো সোৱাদটো নাহে। ৰেডি হৈ গ'ল বইল ফিছ ৰেডি। খাবলৈ বহি লৈছোঁ, পূৰা মানে ওপৰত বহি খাবলৈ মন নাই, তলতে বহি লওঁ। খাই কিন্তু ভাল লাগিছে দেই, সঁচাকৈ কৈছোঁ, খাই বহুত ভাল লাগিছে। ভেদাইলতাৰ এটা টেষ্ট আহিছে। ভেদাইলতা পিচি পিনি ল'লেও এটা বেলেগ ধৰণৰ টেষ্ট এটা আহে। সেইটো মই এনেকৈ কাটি দিলোঁ। পিচি দিলেও ভাল লাগে। ভেদাইলতা যেনেকৈ হ'লেও মাছৰ লগত ভাল লাগে খাই। খাই বহুত ভাল লাগিছে। এইফালে হনুমানটা কেনেকুৱা লাগিছে? মজা লাগিছে। নহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে ক'ব কমেণ্টত, আৰু ৰেচিপিটো ট্ৰাই কৰিব। পিছে সকলোৱে বনায় বইল ফিছ, ট্ৰাই কৰিব সকলোৱে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।